হাই হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ ভালে আছে। মই আজি পথাৰত আহি আছোঁ গৰু নিবলৈ। আৰু পোনপ্ৰথমবাৰৰ বাবে নতুন বছৰ সকলোলৈ মোৰ আন্তৰিকতা হিয়া ভৰা মৰম আৰু ভাল পৰে ওলগ যাচিলোঁ। আৰু মই আজি পথাৰত আহি আছোঁ। এয়া অলৰেডি আমাৰ ধান কাটি শেষ হৈ গৈছে ন, কাৰণ কেলেই মানে পথাৰত আৰু এতিয়া বহুত দিন হৈ গ'ল ন। এতিয়া আহোঁতে চাওঁতে মানে মাঘ বিহুৱে পাব হ'ল, আৰু সেইকাৰণে মানে ধান কাটিও এদাই হৈ গ'ল। এতিয়া মই গৰু নিবলৈ আহি আছোঁ। আৰু আপোনালোকে নতুন বছৰটোৰ যা যোগাৰ কেনেকৈ চলিছে সেইটো মোক এবাৰ কমেণ্ট কৰি জনাই দিব, কাৰণ মই সকলোৰে আগত মানে সকলোৰ পৰা মই জানিবলৈ বিচাৰোঁ যে কাৰণ কেলৈ আপোনালোকৰ মানে নতুন বছৰ আৰু বিহুৰ যা যোগাৰ কেনেকৈ চলি আছে। মইতো আৰু কি আৰু ন, মই এই ঘূৰি ফুৰিছোঁ এনেকৈ যা যোগাৰ কি মাহঁতে কৰিব ঘৰতে, হয় নাই? সেইকাৰণে আৰু বাকী ভালে কুশলে আছে আৰু ন ৰাইজসকল, কাৰণ কেলৈ মই অকল ভালে থাকিলে নহ'ব নহয়, আপোনালোকেও ভালে কুশলে থাকিব লাগিব। মই সেইটোৱে আশা কৰোঁ, কাৰণ কেলৈ এজন মানুহ থাকিলে অকল গোটেই ভাল বুলি কোৱা নাযায় নহয়। সেইকাৰণে মানে আজি সকলোকে সুধিবলগীয়া বাধ্যত পৰোঁ, কাৰণ কেলৈ সকলোৰে ভাল বেয়া সেইবোৰতো সুধিবই লাগিব ন মই, কাৰণ আপোনালোকৰ পৰাই মই মৰম পাম। সেইবাবে আজি ভিডিঅ' বনাবলৈ আহিছোঁ, কাৰণ আপোনালোকৰ মৰম নোপোৱা হ'লে চাগে মই আজি ইমানখিনি এনেকৈ ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁহেঁতেন ন। সেইকাৰণে আপোনালোকে ভালে কুশলে আছেনে নাই মই সেইটো সুধি লোৱাটো মোৰ মেইন কৰ্তব্য। মই ভাবোঁ নিজকে, আপোনালোকে কি বুলি ভাবে সেয়া মই নাজানো, আৰু যদি ভুল হয় ক্ষমা কৰি দিব দেই ৰাইজসকল। কাৰণ কেলৈ এতিয়া মই এইফালে এনেকৈ দেখুৱাই দিম, এইখন আমাৰ দেখিছে ন, এইখন পাহাৰ আমাৰ ওচৰতে মানে। আৰু এইফালে এইটো আমাৰ গৰুটো, আমাৰ মানে মইনা ইয়াক গৰু বুলি নকওঁ, আমি মইনা বুলি কওঁ। এইজনী আমাৰ কুলি সেইফালে আছে, আৰু সেইফালে এজনী আছে মাক ডাঙৰ। সেইটো কাৰণে এতিয়া মই মোৰ ওচৰলৈ যাম, গৰুকেইটাৰ ওচৰলৈ। আপোনালোকে চাই থাকিব কেনেকৈ মানে মোৰ ওচৰলৈ গৰুটো কেনেকৈ আহে ন। সেইটো কাৰণে আপোনালোকক আজি দেখাম বুলি ভাবিছিলোঁ, কাৰণ মই ভাবিলোঁ আৰু সন্ধিয়া সময়ত ওলাই আহিছোঁ যেতিয়া এটা মানে ব্লগ ভিডিঅ' বনাওঁ। কাৰণ কেলৈ বহুত দিন হ'ল মই ভিডিঅ' আপলোড কৰা নাই, আৰু ভিডিঅ'টো মানে কি হ'ল সেইকাৰণে মোৰ মানে অলপ অসুবিধা আছিলে, মই সেইকাৰণে ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। আজি মানে সেয়া চলে ঠিকে সুবিধা পাই গ'লোতো বনাই দিলোঁ আৰু ন ৰাইজসকল। আপোনালোকৰ এইয়া দেখিছে আমাৰ মইনাই চাই আছে মোক কেনেকৈ, সেইটো চাই আছে, দেখিছে নাই ৰাইজসকল? কেনেকুৱা হয় এই মৰম লগা নাই, ভাল বেয়া ক'বা দেই এইবাৰ ৰাইজসকল। চাওক এইটো আমাৰ মইনা। ই মানে দিনটো আজি মোক লগ পোৱা নাই, সেইকাৰণে মোৰ ওচৰত আহিম বুলি বাট চাই আছিলে এইটো দেই ৰাইজসকল। বাৰু এতিয়া মই গৰুকেইডাল নি লওঁ ঘৰলৈ, তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকৰ লগত। বাই বাই। হাই গাইজ, কৈছিলোঁ নহয় এয়া মোৰ মইনাটো দেখিছ নাই, মই যোনফালে আহোঁ সেই তাই পকৰে আহি থাকিব এতিয়া। সেয়া নেৰে, দেখিছ নাই মোৰ লগত আহি থাকে, মই একো কৰা নাই, দেখিছ? কিমান মৰম আমাৰ মইনাটো ন। সেইকাৰণে মই আপোনালোকক কৈছিলোঁ অলপ মানে মোক অসুবিধা কৰে দেই তাই, যেতিয়া মই নিবলৈ আহোঁ ন তাই সেয়া দেখিছ মোৰ একো নিদিয়াৰ কাৰণে সি মোক ৰৈ থাকিলে। আকৌ আহিব এতিয়া ওচৰলৈ, চাবা আকৌ সেয়া আহিব এতিয়া, আহিব। আহা অঁ মুতি আছে, তাই মুতি আছে বোলে, সেইকাৰণে নাহে, নহ'লে আহিলেহেঁতেন, গম পাইছেনে আপোনালোকে? বাৰু হ'ব দিয়া, যি হ'ল হয় আৰু ন। কাৰণ কেলৈ মোৰ মানে অলপ সন্ধিয়া হৈ আহিছে। এইখন দেখিছে নহয়, এইখন আপোনালোকৰ মানে বহুত ডাঙৰ হাবি। ইয়াত মানে আপোনালোকৰ কৰিলে ওলাই নহয়, সেইবোৰ ওলায়। সেইকাৰণে মই মানে সোনকালে কাৰণে ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰি আছোঁ আৰু ন। সেইটো কাৰণে মই এতিয়া গৈ লওঁ ৰাইজসকল। বাই বাই, টাটা।